নমস্কাৰ, আজি মই লৈ আহিছোঁ ভেজ ম'মৰ ৰেচিপি। আহকচোন কেনেকৈনো বনালোঁ চাওঁ। প্ৰথমে ম'ম' ডোটো বনাবলৈ মই সৰু কাপেৰে 2 কাপ ময়দা লৈ লৈছোঁ আৰু সৰু চামুচেৰে আধা চামুচ নিমখ, সৰু চামুচেৰে 2 চামুচ ৰিফাইন তেল আৰু অলপ পানী লৈ লৈছোঁ। এতিয়া অকণমান নিমখ আৰু ৰিফাইন তেলখিনি দি লৈছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। এইখিনি ভালকৈ মই মিক্স কৰি ল'লোঁ। এতিয়া অলপ অলপ পানী দি ভালকৈ মুঠি ল'ম। ডোটো ভালকৈ মুঠি ল'ব লাগিব। ডোটো আমাৰ প্ৰস্তুত হৈ গৈছে। ডোটো এনেকুৱা হাৰ্ড হ'ব লাগিব, বেছি সফ্ট হ'ব নালাগিব। এতিয়া মই শেষত কি কৰিম, অলপ ৰিফাইন তেল চাৰিওপিনে সানিম আৰু 15 মিনিটৰ কাৰণে ঢাকি থৈ দিব লাগিব। তেতিয়ালৈকে মই ম'ম' ষ্টাফিঙৰ বাবে পিঁয়াজ ডাঙৰ এটা সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ, গাজৰ 2টা মিহি মিহিকৈ কুটি লৈছোঁ, বন্ধাকবি কুটি লৈছোঁ, জলকীয়া 5-6টামান লৈছোঁ। আপোনালোকে যদি বেছিকৈ জ্বলা খায় জ্বলা বেছিকৈ ল'ব পাৰে। আদা মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু ইয়াত নহৰু লৈছোঁ কেইফুটামান সৰু সৰুকৈ কুটি। তাৰপাছত আৰু লাগিব সোৱাদ অনুসৰি নিমখ, এচামুচ জালুকৰ গুড়ি, ৰিফাইন তেল আৰু অকণমান চয়া চচ লৈছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া মই ৰিফাইন তেলখিনি দি দিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই নহৰুখিনি দি দিছোঁ। এইখিনি 1 মিনিটমানৰ কাৰণে মই ফ্ৰাই কৰি ল'ম। তাৰপাছত আদাখিনি দি দিম। বেছি ফ্ৰাই হ'ব নালাগে। তাৰপাছত পিঁয়াজখিনিও দি দিম। জলকীয়াখিনি দি দিম আৰু এতিয়াখিনি 1 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি বেছি ৰঙচুৱা কৰিব নালাগে। ম'ম' ষ্টাফিঙত গোটেইখিনি বস্তু আমাৰ আধা কেঁচাকৈ ভাজি ল'লে হৈ যাব। এতিয়া মই গাজৰখিনি দি দিম। এইখিনিও মই 1 মিনিটৰ কাৰণে ভাজি ল'ম। এতিয়া মই চয়া চচখিনি দি দিম। চয়া চচ অপচনেল হয়, আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও কোনো কথা নাই। এতিয়া মই নিমখ দিম, কিন্তু চয়া চচত যিহেতু নিমখ থাকে সেইকাৰণে মই অলপ কমকৈ দিছোঁ নিমখ। চয়া চচ দি বেছি টাইম আমি ভাজি থাকিব নালাগে। এতিয়া মই একেবাৰে শেষত জালুকৰ গুড়িখিনি দিম আৰু এইখিনি ভালকৈ মিলাই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হোৱালৈকে মই থৈ দিম। তাৰপিছতহে মই ম'ম' ষ্টাফিঙৰ বাবে ব্যৱহাৰ কৰিম। 15 মিনিট হৈ গৈছে। এতিয়া ডোটো অলপ চফ্ট হৈ গৈছে। এতিয়া সৰু সৰুকৈ মই গুড়ি কৰি ল'ম। এতিয়া গোল এটা লৈ লৈছোঁ। এইদৰে চেপেটা কৰি ল'ব লাগিব। তাৰপাছত শুকান ময়দা দি ভালদৰে বেলি ল'ব লাগিব। তাৰপাছত বেলুনতে আমি কিন্তু পাতলা পাতলাকৈ বেলিব লাগিব, ভালকৈ বেলিব লাগিব। এতিয়া আমি কি কৰিম, ঠাণ্ডা হৈ থকা ম'ম' ষ্টাফিং মাজত এইদৰে ভৰাই দিম
আৰু চাৰিওপিনে পানী দি আমি পানী দিব লাগিব। তাৰ পাছত এনেকৈ এটা কোণ ল'ব, মই যেনেকৈ দেখাইছোঁ তেনেকৈ। এটা ম'ম' ৰেডি হৈ গৈছে। এইবাৰ মই বেলেগ এটা পদ্ধতি দেখাম। ষ্টাফিংখিনি চাৰিওপিনে পানী দিম। কি কৰিম, প্ৰথম দেখুওৱা নিচিনাই এবাৰ এনেকৈ আধালৈকে আমি দি ল'ব লাগিব, হৈছে নহয়। তাৰপিছত এইখিনি এনেকৈ বইল কৰি দিব লাগিব। এইবাৰ এটা একেবাৰে সহজ পদ্ধতি দেখুৱাম। এইবাৰ দিলে নহয়, তাৰপিছত আধাখিনি এনেকৈ পানী দিলোঁ। কি কৰিম, এই দুয়োটা পিঠা বনোৱাৰ নিচিনাকৈ ভালকৈ মাৰি দিব লাগিব। তাৰপাছত ইয়াৰ কাষটোত অকণমান পানী লগাব লাগিব। তাৰপিছত এটা মই ম'ম' ষ্টিমাৰত পানী দি থৈছিলোঁ, এয়া উতলিছে। ম'ম' ষ্টিমাৰৰ পাত্ৰটোত আগতীয়াকৈ ৰিফাইন সানি লৈছোঁ আৰু এতিয়া মই এটা এটাকৈ দি দিছোঁ। ম'ম'কেইটা কিন্তু ভাগ ভাগকৈ দিব লাগিব, নহ'লে লাগি যোৱাৰ সম্ভাৱনা থাকে। এইদৰে মই কেইটামান ম'ম' এইখনত দি লৈছোঁ। এয়া 15 মিনিটৰ পিছত মোৰ ম'ম'খিনি প্ৰায় হৈ গৈছে। এতিয়া মই অফ কৰি দিম। এতিয়া ম'ম'খিনি মই গৰমে গৰমে উলিয়াই ল'ম। এইখিনি মই বিলাহী আৰু ধনিয়া চাটনিৰ লগত পৰিৱেশন কৰিছোঁ। ম'ম' সদায় গৰমে গৰমে খাই ভাল লাগে, নহয় জানো? ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে।